গাঁওখনৰ নাম হেউজপুৰ চুমনি গাঁও আৰু গিদি বস্তি বুলি কয়। অঁ পুৰণা ৰেজিষ্ট্ৰেশ্যনত গিদি বস্তি, এতিয়া নতুনকৈ হেউজপুৰ বুলি নাম দিছে। এখন গাঁও কিমান বছৰ হ'ল? এতিয়া গিদি বস্তি গাঁওখন প্ৰায় আজি 100 বছৰ আগৰ গাঁও। অঁ তাত মানে বিদ্যুৎ নাছিলে? বিদ্যুৎ নাই মানে নাই আৰু মানে আমি জন্মৰ পৰাই দেখা আজি মোৰে 60 বছৰ বয়স পালে। হয় অন্ধকাৰতে আছিলে। হয় এখেতেই আহি মোদীয়ে আহি তাৰমানে যে আমাক চ'লাৰ দিলে, লাইন লগাই দিয়ে, ট্ৰেন্সফৰ্মাৰ দিলে, জঙল লাইন, নতুন মাটি, বগীতলা এইবিলাকতো এনেকুৱা অন্ধকাৰ কৰি দিছিলে। তাৰমানে এইটো কোনোদিনে মাতিবই নোৱাৰে। তেওঁলোকৰ হৈ মানে মাতিবলৈ গ'লে আমাৰ কথা শুনাতটো বাদেই পঞ্চায়তত আমাৰ লগত আমাৰ কথা নুশুনে। কিন্তু এইবাৰ আৰু চৰকাৰে নিজেই দিলে আৰু মানে সেইকাৰণে আমিতো মানে মোদী বুলি ক'লে তাৰমানে মোদীৰ বাদে কাকো চিনি নাপায় এতিয়া ৰাইজে। কি দিলে? লাইট, চ'লাৰ, ট্ৰেন্সফৰ্মাৰ, আকৌ এতিয়া ঘৰো দিছে। ঘৰ দিছে 270 টকীয়া ঘৰবিলাক দিছে। প্ৰায় এতিয়া 30-40টামান ঘৰ আহিলেই। কোনো কেলেংকাৰী হোৱা নাই? ঘৰবিলাকত আগত পইচা নিদিয়ে, আগত পইচাতে বনাই দিম বুলি কয়। আজিকালিতো পইচা সোমাইছে, নিজৰ মনৰ মতন ইচ্ছামতে বনাব পাৰি। আগেতো পইচা দিয়ে কিমান বোলে 70,000, মইহে বনাই দিম। গৈ পেলাই গৈ সেই 40,000 মানতহে বস্তু আহে, 70,000 গৈ নাপায়। আৰু জন্মগত হৈ কি নাইকিয়া হৈ গ'ল, 3 পুৰুষে একো নোপোৱা মানুহ আছে। কংগ্ৰেছে মানে ভোটেই দি গ'ল, ভোটেই লৈ গ'ল আৰু একো দিব নাপায়। আমাৰ দেউতা মা মৰিয়ে গ'ল, একোৱেই নাপায়। ৰেচন কাৰ্ডেই নাই মা দেউতা আমাৰ। এইবাৰ মানে মোদী পালোঁ চব সম্পূৰ্ণ কথাবিলাক হৈছে। এতিয়া মোদীজীৰ বাহিৰে কাকো চিনি নাপায়? মোদীৰ বাদে আমাৰ এইটো এৰিয়াতো কাকো চিনিয়ে নাপায়। ঠিক আছে। সৰুপথাৰ সমষ্টি MLA? সৰুপথাৰ সমষ্টি MLA বানপানী হ'ল, অৰিজিনেল চেহেৰাও দেখা নাপালোঁ। আমি সহায় কৰিছোঁ, মৃণাল শইকীয়াই সহায় কৰিছে, পূৰবী শৰ্মাই সহায় কৰিছে, আমাৰ গাঁৱৰ বহুত ল'ৰাইও সহায় কৰিছে, কিন্তু ৰজনীনাক আৰু দেখা নাপালোঁ। ৰজনীনা MLA হোৱাৰ পিছত আমি এটা কথাই দেখিলোঁ, মোৰ মতে তাই কাউৰী হৈ থকা যদি বগলী হ'ল মই সিমানহে জানিলোঁ। কি দেখাব নেকি এইটো আৰু ইয়াত আৰু কোনো কথা নাই।